নমস্কাৰ ছাত্ৰ ছাত্ৰী তথা বন্ধুবৰ্গসকল আজি মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ প্ৰথম শ্ৰেণীৰ সাধাৰণ গণিতৰ প্ৰথমটো লেকচাৰ অনুশীলনী 1 এ। আজি অনুশীলনী 1 এৰ আটাইকেইটা অংক বুজোৱাৰ লগতে কৰি দিবলৈ মই চেষ্টা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। কিবা নুবুজা থাকিলে কমেণ্ট ছেকশ্যনত জনাই দিব। অনুশীলনীলৈ আগবঢ়াৰ আগতে মই সকলোকে জনাই দিওঁ যে আমাৰ চেনেলত সপ্তম, অষ্টম, নৱম, দশম অৰ্থাৎ ক্লাছ 7, 8, 9, 10ৰ সাধাৰণ গণিত আৰু 9, 10ৰ উচ্চ গণিতৰ ক্লাছবোৰ আমি নিয়মিতভাৱে আনিবলৈ চেষ্টা কৰিম আমাৰ চেনেলৰ যোগেদি। গতিকে ভিডিঅ'বোৰ সময়মতে পোৱাৰ বাবে আমাৰ চেনেলটো সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি লয় আৰু লগৰ বন্ধু বান্ধৱীসকলৰো যাতে সহায় হয় তাৰ বাবে শ্বেয়াৰ কৰিও যাতে দিয়ে। ছাত্ৰ ছাত্ৰীৰ যিমানবোৰ আখুৱা থাকিব সেই সকলোবোৰ কমেণ্ট ছেকশ্যনত জনাই দিলে নিশ্চয় ভাল পাম, কাৰণ ইয়াত মই যিমান পাৰোঁ মোৰ ফালৰ পৰা বুজাই দিম, কিন্তু ছাত্ৰ ছাত্ৰী বুজিছে নে বুজা নাই সেইটোতো মই গম নাপাম। গতিকে কমেণ্ট ছেকশ্যনত সকলোৱে জনাই দিলেই হ'ল। যিমানখিনি ডাউটৰ ভিডিঅ' থাকিব সেইখিনি মই সপ্তাহটোৰ লাষ্টত সেই গোটেই অংকখিনি মই আনিবলৈ চেষ্টা কৰিম। লগতে মই ইয়াত সকলোকে জনাই দিওঁ যে ইয়াত মই অনুশীলনীৰ অংকবোৰ কৰাৰ লগতে উদাহৰণৰো অংকবোৰ অনাৰ চেষ্টা কৰিম। পাঠবোৰৰ আগ কথাখিনি, যিখিনি আগ কথা আমি আগতীয়াকৈ জানিব লাগে, জানিলেহে আমাৰ অংকবোৰ কৰাত সুবিধা হয়, সেই আগ কথাখিনিৰ ওপৰতো মই ভিডিঅ'বোৰ আনিবলৈ মই চেষ্টা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰাও মোলৈ সহায় সহযোগ আগবঢ়োৱাটো মই বিচাৰোঁ। অন্য একো কৰিব নালাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিলে হ'ল, সময়মতে ভিডিঅ'বোৰ চাই থাকিলে হ'ল, কিবা বুজি নাপালে জনালেই হ'ল, কমেণ্টত জনালেই হ'ল। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আৰু আগলৈ বিচাৰি থাকে সেইটো জনাই দিলে হ'ল। আৰু যিমান পাৰি সিমান শ্বেয়াৰ কৰি দিলে হ'ল, কাৰণ যেতিয়া বেছি মানুহে চাব তেতিয়া আমিও আমাৰ কামবোৰ কৰি থাকিবলৈ উৎসাহ পাম। আজি প্ৰথম যিহেতু ক্লাছ, আগত মই কিছুমান ভিডিঅ' আপলোড কৰিছোঁ, মানে ধৰক এতিয়া আমাৰ প্ৰথম অনুশীলনীটোৱে হৈছে আমাৰ অখণ্ড সংখ্যা। গতিকে অখণ্ড সংখ্যাৰ আগ কথাৰ মই দুটা ভিডিঅ' মই আগতেই দিছোঁ। প্লে'লিষ্ট আছে বনোৱা, আমাৰ চেনেলত গৈ চালেই হ'ল, বা এই ভিডিঅ'টোৰ তলত মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাত গৈও চাব পাৰিবা। আৰু সেই আগ কথাখিনি জানিলেহে অনুশীলনীৰ অংক সেই ভালদৰে কৰিব পাৰিবা। গতিকে সকলোৱে যাতে ভিডিঅ'বোৰ চাই আমাক ছাপোৰ্ট কৰে, আৰু ময়ো যিমানখিনি সম্ভৱ হয় মোৰ ফালৰ পৰা ভাল ধৰণে বুজাবলৈ চেষ্টা কৰিম। গতিকে এতিয়া আৰু বহুত বেছি কথা নকওঁ, আমি আমাৰ ক্লাছলৈ আগবাঢ়োঁ। অখণ্ড সংখ্যাৰ মই আগবঢ়োৱা পাৰ্ট 1 যিটো ভিডিঅ' আছে সেইটো সকলোৱে চাই ল'বা, তেতিয়া এই অনুশীলনটো কৰিবলৈ খুব সহজ পাবা। লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। এতিয়া আমাৰ অনুশীলনী 1 এৰ প্ৰথম কুৱেশ্যনটোত দিয়া আছে সত্য নে অসত্য লিখা। অৰ্থাৎ ইয়াত কেইটামান আমাৰ লাইন লিখি দিয়া আছে, সেইকেইটা লাইন সত্য হ'ব নে অসত্য হ'ব আমি লিখিব লাগে। তো প্ৰথমটো দিয়া আছে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। এতিয়া ধনাত্মক অখণ্ড সংখ্যাবোৰ কোনখিনি কয়, এতিয়া সংখ্যা ৰেখা এডাল যদি আমি আঁকো, ধৰি ল'লোঁ এইটো মাজত আমাৰ 0, যিখিনি সোঁফালে যাব 1, 2, 3, 4 বা অসীমলৈ, তো এইখিনি সংখ্যা কোৱা হয় ধনাত্মক অখণ্ড সংখ্যা। আৰু যিখিনি সংখ্যা বাওঁফালে আহে সেইখিনিক কয় ঋণাত্মক অখণ্ড সংখ্যা বুলি। আৰু স্বাভাৱিক সংখ্যা কাক বোলে, 1ৰ পৰা অসীমলৈ সেই সংখ্যাখিনিকে স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। সেইকাৰণে দিয়া আছে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়, যিহেতু এইখিনি ধনাত্মক অখণ্ড সংখ্যা আৰু স্বাভাৱিক সংখ্যা 1ৰ পৰাই আৰম্ভ হয়। গতিকে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক অসংখ্যা বুলিও কোৱা হয়। এই উক্তিটো আমাৰ সত্য হ'ব। শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ থোকটো গঠিত। এতিয়া পূৰ্ণ সংখ্যা হ'বলৈ হ'লে মই ক'লোৱে 1ৰ পৰা 1, 2, 3, 4 এইখিনি কৈ স্বাভাৱিক সংখ্যা, আৰু পূৰ্ণ সংখ্যা হ'বলৈ হ'লে শূন্য আৰু স্বাভাৱিক সংখ্যাখিনি লগ হৈ আমাক কি বুলি ক'ব, আমাৰ পূৰ্ণ সংখ্যা। মানে পূৰ্ণ সংখ্যা হ'বলৈ হ'লে ইয়াত ঋণাত্মক সংখ্যাৰ কথাই নাহে। তো শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যা বুলি কৈছে ইয়াত, গতিকে এই উক্তিটো আমাৰ কি হ'ব, অসত্য। তাৰে পাছত আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। সংখ্যা ৰেখাডালত চালে গম পোৱা যায় যে সংখ্যা ৰেখাত যিমান সংখ্যা থাকে, ঋণাত্মক হওক, শূন্য হওক, ধনাত্মক হওক, এই গোটেই সংখ্যা ৰেখাডালকে কোৱা হয় অখণ্ড সংখ্যা বুলি। আৰু পূৰ্ণ সংখ্যা হয় শূন্য আৰু ধনাত্মক অখণ্ড সংখ্যা, অৰ্থাৎ ইয়াত ঋণাত্মকৰ কথা নাই। গতিকে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হ'ব নোৱাৰে, আটাইবোৰ পূৰ্ণ সংখ্যাহে অখণ্ড সংখ্যা হ'ব। যদি এইটো ওলোটাকৈ থাকিল হয়, আটাইবোৰ পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা, তেতিয়া উক্তিটো শুদ্ধ হ'লে, যিহেতু ইয়াত দিয়া আছে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা, গতিকে উক্তিটো আমাৰ অসত্য হ'ব। অখণ্ড সংখ্যাৰ ৰেখাডাল দুয়ো দিশে অসীমলৈ বিস্তৃত। আমি দেখিছোৱে ঋণাত্মক দিশতো অসীমলৈ যাব আৰু ধনাত্মক দিশতো অসীমলৈ যাব, গতিকে আমাৰ এই উক্তিটো কি হ'ব, সত্য হ'ব।
যদি a প্লাছ b ইকুৱেল 0 তেন্তে ইহঁতৰ এটা আন্তৰ যোগাত্মক বিপৰীত অৰ্থাৎ a যোগাত্মক বিপৰীত b অথবা b ৰ যোগাত্মক বিপৰীত a হ'ব আগতে মই আগৰ ভিডিঅ'টোত কৈছো ভালদৰে বুজাইও দিছো যোগাত্মক বিপৰীতৰ কথা যে যোগাত্মক বিপৰীত সংখ্যা হ'বলৈ হলে যদি এক সংখ্যাটো থাকে একৰ যোগাত্মক বিপৰীত আমাৰ হ'বলৈ হলে সেইটো -1 হ'ব লাগিব কাৰণ একৰ পৰা 1 গলে 0 যদি -2 এটা সংখ্যা থাকে তেতিয়াহ'লে যোগাত্মক বিপৰীত হ'ব লাগিলে +2 হ'ব লাগিব অৰ্থাৎ সেই সংখ্যাটোতে প্লাছ আৰু মাইনাছৰ সংখ্যাটোতে যোগাত্মক বিপৰীত হ'ব পাৰে যদি a + b 0 হয় অৰ্থাৎ এই দুটা যোগ কৰোতে যদি আমি 0 পাওঁ ইয়াতো আমি কি পাইছো +2 আৰু -2 আমি যোগ কৰোতে আমি 0 পাইছো গতিকে যদি হল সংখ্যা দুটা যোগ কৰোতে আমি 0 পাওঁ তেন্তে কি হ'ব এটা আন্তৰ যোগাত্মক বিপৰীত হ'বই লাগিব কাৰণ যিকোনো এটা সংখ্যাৰ পৰা সেই সংখ্যাটো নিজকে বিয়োগ কৰিলে আমি কি পাব পাৰো শূন্য পাব পাৰো গতিকে a ৰ যোগাত্মক বিপৰীত b আৰু b ৰ যোগাত্মক বিপৰীত a হ'বই লাগিব তেতিয়াহে আমি 0 পাম গতিকে এই উক্তিটো আমাৰ সত্য হ'ব কাৰণ যিকোনো যোগাত্মক বিপৰীত সংখ্যা ধৰা ইয়াত দিয়া আছে -10 যোগাত্মক বিপৰীত কি হ'ব লাগিলে অৰ্থাৎ এনেকৈ কি সংখ্যা আমি যোগ কৰিলে আমি শূন্য পাম -10 ৰ লগত আমি +10 টো যোগ কৰিলে শূন্য পাম যদি দিয়া থাকে +20 কি যোগ কৰিলে শূন্য পাবা মানে আমি যদি +20 থাকে সংখ্যা ৰেখাৰ আমাৰ ৰাইট সাইডে থাকিব আমি লেফট সাইডে লৈ আহিব লাগিব বিটখৰ লেফট সাইডে লৈ আহিব লাগিব গতিকে প্লাস কৰি আমি কি কৰিম -20 20 প্লাসে মাইনাসে -20 ইকুৱেল 20 অৰ্থাৎ আমাৰ একে সংখ্যা হ'ব লাগিব যোগাত্মক বিপৰীত হোৱাৰ বাবে নিশ্চয় এইখিনি বুজি পাইছা তোমালোকে 2 নম্বৰৰ প্ৰথম কোৱেশ্চনটো হৈছে আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো কি আমি সকলোৱে জানো সংখ্যা যদি কোনোবাই নাজানা সংখ্যা ৰেখাডাল আঁকি চাবা এইডাল সংখ্যা ৰেখা তো শূন্যটো ধনাত্মকো নহয় ঋণাত্মকো নহয় একৰ পৰা আমি যদি -1 ৰ পৰা যদি আমি অসীমলৈ যাওঁ লেফট সাইডে তেতিয়া আমাৰ এই গোটেইখিনি ঋণাত্মক আৰু +1 ৰ পৰা যদি আমি ৰাইট সাইডে অসীমলৈ যাওঁ তেতিয়া এই গোটেইখিনি হয় ধনাত্মক অখণ্ড সংখ্যা গতিকে ধনাত্মক অখণ্ড সংখ্যাতকৈ সৰু সংখ্যাটো কোনটো হ'ব 1টো হ'ব তো ইয়াত এনসাৰত হ'ব 1 আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কোনটো মনত ৰাখিবা সংখ্যা ৰেখা এটাত আমি যিমানে ৰাইট সাইডে আহি থাকো সিমানে সংখ্যাবোৰ ডাঙৰ হৈ যায় যেনে শূন্যতকৈ 1 ডাঙৰ একতকৈ 2 ডাঙৰ 2তকৈ 3 ডাঙৰ এনেকৈ যিমান যাই থাকিম আমি সিমান ডাঙৰ সংখ্যা পাম গতিকে ইয়াত যদি আমাৰ ইয়াত -2 আছে তো -2তকৈ কি হ'ব -1টো ডাঙৰ হ'ব কাৰণ এইটো হ'ল আমাৰ ৰাইট সাইডে আছে তো -100তকৈ -1টো ডাঙৰ হ'ব তো যিমানে সংখ্যা ৰেখা এডালত আমি কি লেফট সাইড ৰাইট সাইডে যাই থাকিম সিমানে আমাৰ সংখ্যাবোৰ ডাঙৰ হৈ যায় থাকে গতিকে আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো কি হ'ব -1 যদি a যিকোনো এটা অখণ্ড সংখ্যা তেন্তে ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি আগতে কৈছিলো সংখ্যা দুটা যোগ কৰিলে আমি কি পাব লাগিব শূন্য পাব লাগিব গতিকে এৰ লগত আমি কি যোগ কৰিলে শূন্য পাম -a গতিকে যোগাত্মক বিপৰীত সংখ্যা কি হ'ব a -a এইবাৰৰ কোৱেশ্চনটো হৈছে এটা অশূন্য অখণ্ড সংখ্যা শূন্যৰ পৰা যিমান দূৰত অৱস্থিত তাৰ যোগাত্মক বিপৰীতটো শূন্যৰ পৰা সমান দূৰত্বত কোন দিশত থাকিব ইয়াত ধৰি ললো এটা অশূন্য অখণ্ড সংখ্যা 2 এটো 0 1 2 -1 -2 তো অশূন্য অখণ্ড সংখ্যা মই কি ধৰিছো 2 ধৰিছো শূন্যৰ পৰা 2 ঘৰ ৰাইট সাইডে আছে গতিকে ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব -2 শূন্যৰ পৰা কি আছে 2 ঘৰে আছে আমাৰ কিন্তু লেফট সাইডে আছে তো তেনেকৈ যদি মই -1 ধৰো শূন্যৰ পৰা লেফট সাইডে আছে 1 ঘৰ তো -1ৰ অশূন্য গতিকে -1ৰ যোগাত্মক বিপৰীত কি হ'ব 1 শূন্যৰ পৰা ৰাইট সাইডে আছে 1 ঘৰ অৰ্থাৎ সমান দূৰত্বতে আছে কিন্তু কোন দিশত থাকিব যদি 2 ধৰো যিটো দিশত শূন্যৰ পৰা 2 যিটো দিশত আছে তাৰ বিপৰীত সাইডে আমাৰ কি থাকে -2 যদি 1 ধৰো শূন্যৰ পৰা যিটো দিশত -1 আছে তাৰ বিপৰীত সাইডে আমাৰ কি থাকে 1 গতিকে ইয়াত আমাৰ আনসাৰটো হ'ব এটা অশূন্য অখণ্ড সংখ্যা শূন্যৰ পৰা যিমান দূৰত অৱস্থিত তাৰ যোগাত্মক বিপৰীতটো শূন্যৰ পৰা সমান দূৰত কিন্তু বিপৰীত দিশত থাকিব যদি a is less than b আৰু b is less than c তেন্তে a is less than c আৰু a is less than b is less than c সত্য হ'বনে আমাক সুধিছে ধৰি ললো a equal -2 b equal 3 আৰু c equal 6 a টো আমাৰ কি হ'ব b কে সৰু হ'ব কাৰণ -2 আছে আৰু এইটো আমাৰ 3 আছে গতিকে a is less than b হ'ল b টো আমাৰ কি c কে সৰু আছে b is less than c দিছে গতিকে এইটো ঠিকই আছে আমাৰ a তেন্তে a is less than c হয় -2 টো 6 কে সৰুৱে গতিকে a is less than c আৰু a is less than b is less than c সত্য হ'বনে সুধিছে হৈছে এইটো আমাৰ সত্য মানে a b কে সৰু b c কে সৰু তো এইটো মানে কি হৈছে সত্য হৈছে গতিকে উত্তৰত আমাৰ কি লিখিব লাগিব সত্য হ'ব তাৰ পাছৰ কোৱেশ্চনটো হৈছে তলৰ উক্তিবোৰৰ সত্যতা নিৰূপণ কৰা যদি a b c যিকোনো অখণ্ড সংখ্যা আৰু a is less than b
তেন্তে a প্লাছ c ইজ লেছ দেন b প্লাছ c। ইয়াত আমাক এটো বিতকৈ সৰু ধৰিব দিছে, গতিকে মই এটো ধৰিলোঁ -3, বিটো ধৰিলোঁ মই 2। c যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে, গতিকে মই চিৰ মানটো ধৰিলোঁ 4। এতিয়া a প্লাছ b অৰ্থাৎ ইয়াত আছে a প্লাছ c অৰ্থাৎ -3 প্লাছ 4 হ'ব। এনচাৰ কি আহিব আমাৰ -3 প্লাছ 4 অৰ্থাৎ 4ৰ পৰা মই 3টো বিয়োগ কৰিব লাগিব। 4ৰ পৰা 3 বিয়োগ কৰিলে আমাৰ আনচাৰ আহে 1। b প্লাছ c, bটো আছে 2, c আছে আমাৰ 4। এনচাৰ কি আহিব 4 প্লাছ 2 ইকুৱেল 6। আমাৰ কি হ'ল a প্লাছ c, এইটো আমাৰ আছিলে a প্লাছ c আৰু এইটো আমাৰ কি আছিলে b প্লাছ c। গতিকে a প্লাছ c ইজ লেছ দেন b প্লাছ c। এতিয়াকে উক্তিটো সত্য। ঠিক তেনেদৰে ছেকেণ্ডটো দিছে a মাইনাছ c ইজ লেছ দেন b মাইনাছ c। ইয়াত আকৌ আমি এটো ধৰি লওঁ -4, বিটো ধৰি ললোঁ 3, চিটো এইবাৰ মই মাইনাছত ধৰিলোঁ -2। a মাইনাছ c -4 -2 ইকুৱেল -4 মাইনাছে প্লাছ 2। -4 প্লাছ 2 আমাৰ কি হ'ব? কিছুমান ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ বিয়োগ কৰিবলৈ অলপ টান পায়, তাৰ কাৰণে মই এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই লৈ আহিম বাৰু। তো এইটো মই সহজকৈ কৈ দিছোঁ, যদি আমাৰ ডাঙৰটো মাইনাছত থাকে সৰুটো প্লাছত থাকে, তেতিয়া মই ডাঙৰ সংখ্যাটোৰ পৰা প্ৰথমে সৰুটো বিয়োগ কৰি ল'ম, অৰ্থাৎ 4ৰ পৰা 2 বিয়োগ কৰিম। কি হ'ব 2 হ'ব। যিহেতু মাইনাছ যেন আমাৰ ডাঙৰ সংখ্যাটোৰ আগত আছে, গতিকে আমি কি কৰি দিম ইয়াত মাইনাছ দিম। যদি সৰুটোৰ আগত থাকিলে তেতিয়া আমি নিদিলোঁ হয়। তাৰে পাছত আছে b মাইনাছ c। b আছিল আমাৰ 3 মাইনাছ চিৰ মান কি আছে আমাৰ -2। 3 মাইনাছে প্লাছ 2, 3 2 5। তো এইটোৰ কাৰণে আমি কি পালোঁ a মাইনাছ c ইজ লেছ দেন b মাইনাছ c হয়, কাৰণ a মাইনাছ c আমি -2 পাইছোঁ, b মাইনাছ c আমি 5 পাইছোঁ। এতিয়াকে উক্তিটো সত্য। বি কুৱেশ্যনটো হৈছে এটা ধনাত্মক অখণ্ড সংখ্যাৰ লগত এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় ধনাত্মক অখণ্ড সংখ্যাই পাম। মই ধৰি ললোঁ এটা ধনাত্মক অখণ্ড সংখ্যা হৈছে, ধৰা হ'ল a, এটা ধনাত্মক অখণ্ড সংখ্যা +3 আৰু b এটা ঋণাত্মক অখণ্ড সংখ্যা -6। এতিয়া সংখ্যা দুটা আমি যোগ কৰিব লাগে a প্লাছ b, অৰ্থাৎ 3 প্লাছ -6। 3 প্লাছে মাইনাছে আমাৰ মাইনাছ হ'ব -6। তো ডাঙৰ সংখ্যাটো আমাৰ কিহত আছে? বিয়োগত আছে। তো ডাঙৰটো বৰ্তমান 3ৰ পৰা 6 বিয়োগ কৰিব দিয়া হৈছে। তো প্ৰথমে আমি কি কৰিম? 6ৰ পৰা 3 বিয়োগ কৰিম। 6ৰ পৰা 3 বিয়োগ কৰিলে আমাৰ থাকে 3, যিহেতু ডাঙৰটোৰ আগত আমাৰ -3 আছে, গতিকে ইয়াত আহিব -3। যদি সংখ্যা ৰেখাত আমি কৰি চাব লাগে, মই অলপ সহজকৈ দেখাই দিছোঁ। 0 1 2 3 4 5 6 -1 -2 -3 -4। আমি 3ৰ পৰা 6 বিয়োগ কৰিব লাগে। তো এইটো 3, যেতিয়া যোগ কৰিব লাগে আমি কি ৰাইট চাইডে যাম, যেতিয়া বিয়োগ কৰিব লাগে আমি লেফ্ট চাইডে আহিম। কেইঘৰ আহিম? 6 ঘৰ। 1 2 3 4 5 6। এনচাৰ হয় -3। তো এনেকৈও উলিয়াব পাৰি। তো সেইটো মই সহজকৈ কৈ দিছোঁ। যদি সৰু সংখ্যা এটাৰ পৰা ডাঙৰ সংখ্যা এটা বিয়োগ কৰিব দিয়ে, তেতিয়া প্ৰথমে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। তাৰে পাছত যদি ডাঙৰটো আমাৰ বিয়োগ কৰিব দিয়া আছে আৰু ডাঙৰটোৰ আগত -3 আছে, তেতিয়া আমি এনচাৰটোৰ আগত -3 দিম। আৰু যদি ডাঙৰটোৰ আগত প্লাছ চিন থাকে, তেতিয়া আমি -চিনটো নিদিওঁ। এতিয়া ইয়াত আমি এনচাৰ এটা ঋণাত্মক অখণ্ড সংখ্যা পাইছোঁ, আমি সংখ্যা দুটা যোগ কৰোঁতে। কিন্তু ইয়াত আমাক কৈছিল সদায় ধনাত্মক অখণ্ড সংখ্যাই পাম, অৰ্থাৎ কি উক্তিটো অসত্য। তাৰে পাছৰটো আছে 53 - 71 ইকুৱেল 53 + 71ৰ যোগাত্মক বিপৰীত। যোগাত্মক বিপৰীত সংখ্যা আমি কি পাইছোঁ? যদি এটা সংখ্যা দিয়া থাকে, তেন্তে তাৰ যোগাত্মক বিপৰীত কি হয়? সেই সংখ্যাটোতে মাইনাছ চিহ্নডালত যিপাত থাকিব সেইপাত হ'ব। যদি মাইনাছ চিহ্নৰ কিবা এটা সংখ্যা দিয়া থাকে, তেন্তে সেই সংখ্যাটোতে +2 আমাৰ হয়। অৰ্থাৎ দুটা সংখ্যা যোগ কৰিলে আমি 0 পাব লাগে। তো এতিয়া আমাৰ 53ৰ পৰা 71 বিয়োগ কৰিব দিছে, গতিকে প্ৰথম আমি কি কৰিম? 71ৰ পৰা 53টো বিয়োগ কৰিম। 11ৰ 3 গ'লে থাকে 8, ইয়াত থাকিব 6, 6ৰ 5 গ'লে 1। এনচাৰ আমাৰ কি 18, কিন্তু ডাঙৰটোৰ আগত মাইনাছ চিন আছে যিহেতু কি হ'ব? -18 ইকুৱেল। ইয়াত 53 আৰু 71টো আমাৰ যোগ কৰিব দিছে। 3 1 4, 7 5 12। পাইছোনে আমি? -18ৰ যোগাত্মক বিপৰীত 124 নহয়, 18 হ'ব। গতিকে কি হ'ব? উক্তিটো অসত্য।
তাৰে পাছত কৰিব দিছে -50 প্লাছ 11 ইকুৱেল 50 প্লাছ -11 এই দুটা সমান হয়নে নহয় আমাক চাব দিছে তো ইয়াত আমি প্ৰথমে কি কৰিম 50 ৰ পৰা আমি 11 মাইনাস কৰিম 50 ৰ পৰা 11 মাইনাস কৰিলে আমি পাও 39 কিন্তু 50 ৰ আগত অৰ্থাৎ ডাঙৰটোৰ আগত কি আছে মাইনাস চিন আছে গতিকে আমি -39 পাম এইটো ইকুৱেল 50 প্লাছে মাইনাসে -11 -39 ইকুৱেল 50 ৰ পৰা 11 গলে আমি কি পাম 39 পাম এতিয়া 39 ৰ যোগাত্মক বিপৰীত -39 বা -39 ৰ যোগাত্মক বিপৰীত +39 হয় কিন্তু সংখ্যা দুটা সমান নহয় আমাৰ যেনেকৈ 1 আৰু -1 আমাৰ কেতিয়াও সমান নহয় যোগাত্মক বিপৰীতে ইহত সমান নহয় গতিকে এই দুটা আমাৰ যোগাত্মক বিপৰীতে সমান নহয় গতিকে আমি কি পাম উক্তিটো অসত্য এইটো হৈছে আনসাৰটো এইবাৰ কোৱেশ্চনটো দিয়া আছে যদি a আৰু b যিকোনো অখণ্ড সংখ্যা তেন্তে a minus b equal a plus b so a minus b দিয়া আছে a minus b মানে অৰ্থাৎ আমাৰ হোল চিন আছে হোল মানে আমাৰ পূৰণ সদায় তো a মাইনাসে আমি কি কৰিম প্লাস কৰিম প্লাস b অৰ্থাৎ এই মানটো আমাৰ a plus b ৰ সমান হয় গতিকে ইয়াত হেতু দিয়া আছিল a minus whole into minus b equal a plus b তো উক্তিটো আমাৰ কি হ'ব সত্য হ'ব এটাকে উক্তিটো সত্য লাষ্ট কোৱেশ্চনটো হৈছে আজিৰ অনুশীলনীৰ যদি a ধনাত্মক অখণ্ড সংখ্যা তেন্তে 0 is less than a আমি আগতেও পাইছো সংখ্যা ৰেখাত আমি যিমানে ৰাইট সাইডে যাই থাকো সিমানে আমাৰ সংখ্যাবোৰ কি হৈ থাকে ডাঙৰ হৈ থাকে যিমানে লেফট সাইডে আমাৰ সংখ্যাবোৰ সৰু হৈ থাকে তো a তো ধনাত্মক অখণ্ড সংখ্যা অৰ্থাৎ প্লাস চিন পজিটিভ সংখ্যা হয় এইটো গতিকে আমাৰ শূন্যতকে যিকো প্ৰত্যেক পজিটিভ সংখ্যাই ডাঙৰ গতিকে এই উক্তিটো আমাৰ কি হ'ব সত্য হ'ব এটাকে উক্তিটো সত্য আশা কৰিছো তোমালোকে আজিৰ লেকচাৰখিনি ভালদৰে বুজি পাইছা যদি কিবা বুজি নোপোৱা থাকে তেন্তে কমেন্ট সেকশনত জনাই দিবা মই সপ্তাহটোৰ শেষত অৰ্থাৎ ৰবিবাৰে আটাইখিনি তোমালোকে বুজি নোপোৱা তোমালোকৰ কমেন্টৰ পৰা পোৱা আটাইখিনি আনসাৰে মই এটা ভিডিঅ'ৰ যোগেৰে আনিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে লাইক কৰিবা লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু সময়মতে আমাৰ ভিডিঅ'বোৰ পাই থকাৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ